সকলোলৈকে কাতি বিহুৰ ওলগ জনাই মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কাতি বিহু বুলি আপোনালোকৰ যা যোগাৰ কেনেকুৱা চলিছে? মোৰ বিশেষ একো নাই। ছোৱালীৰ হাফ ইয়েৰলি এক্সাম চলি থকাৰ বাবে তাই ভালপোৱা মালপোৱা পিঠা কেইটামানকে বনাইছোঁ। আজি পিঠা পনাবোৰতকৈ তুলসী ভেটি বনোৱাটোহে সকলো ল'ৰা ছোৱালীৰ বেছি চখ আৰু প্ৰয়োজনো। কাৰণ সন্ধিয়া তুলসীৰ ওচৰত শৰাই এখন নিদি আৰু বাৰী ঘৰে পথাৰত এগছিকৈ বন্তি জ্বলাই লক্ষ্মী মাক আদৰিব লাগে। চাওঁচোন আহক মইনো কেনেকৈ কৰিলোঁ। আজি পিছে তুলসী ভেটি এওঁ আৰু ছোৱালীহে বনাইছে। ছোৱালীয়ে তুলসী ভেটি বনাই খুব ভাল পায়। তাইৰ পৰীক্ষা থকাৰ বাবে মই তাইক মানা কৰা স্বত্তেও তাই দেউতাকৰ লগ লাগি যেনে তেনে সৰুকৈ ভেটি এটা বনালে আৰু লগতে ৰংগোলীও আঁকিলে। কেনেকুৱা হৈছে কমেণ্টত জনাব। ধন্যবাদ।